চুকাফাৰ পৰা যাম জোনাই জোনাই গাড়ী উঠিল ধেমাজি জিলাৰ সভাপতি ডাঙৰীয়াৰ লগত বৰ্তমান আছোঁ মই চিলাপথাৰ এতিয়া ক'ৰবালৈ গৈ আছোঁ ক'ত যাওঁ এতিয়া দেখা যাব কল্যাণ গগৈ আপোনালোকৰ অনাগত দিনৰ নেতা অসমৰ জাতি চিলাপথাৰ ষ্টেচন চিলাপথাৰৰ পৰা গৈ আছোঁ জোনাই চিলাপথাৰত কল্যাণ আৰু মই আছোঁ প্ৰথম এই উজনি উত্তৰত প্ৰথম হ'ব এনেদৰে যাত্ৰা সমন্বয়ৰ যাত্ৰা যিহেতু কাইলৈ জোনাইত খুব এটা আমাৰ সুন্দৰ কাৰ্যসূচী আছে দাদাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে দাদাক হাতত খুব ভাল লাগিল হয় এতিয়া দাদাক মই ভাবিলোঁ গাড়ীয়ে যোৱাতকৈ প্ৰথমবাৰ কাৰণে ট্ৰেইনৰ সোৱাদ লওকচোন আমাৰ উত্তৰ অসমত কেনেকুৱা ব্যৱস্থা আছে নিশ্চয় ভাল লাগিব কেনেদৰে যাম আপোনালোকে চাই থাকিব হয়নে বিৰাট সুন্দৰ ভিউ সুন্দৰ ডেকৰেশ্যন এই অসম ৱাও কিমান ধুনীয়া পৰিৱেশ এই বৰ্তমান আছোঁ চিলাপথাৰ ষ্টেচন প্ৰথমবাৰ উঠিছোঁ মানে উত্তৰৰ উজনিত মানে চিলাপথাৰৰ পৰা বৰ্তমান গৈ আছোঁ লাইনে কৰি মানে জোনাই উত্তৰখনত গোটেই বেপাৰী আপেলৰ বেপাৰী চিমেণ্ট চাপৰি লাই মেকুৰী ষ্টেচন লাই মেকুৰী ষ্টেচন ইয়াতে মোৰ লক্ষ্যস্থান আছে আমাৰ ধেমাজি জিলাৰ সম্পাদকৰ লগত মই বৰ্তমান গৈ আছোঁ যিহেতু মই লাইভ এপত নামিলোঁ অহাকালিলৈ কি প্ৰগ্ৰাম কৰিম আপোনালোকে চাই থাকিব আমাৰ যাত্ৰা অৰুণাচল পাহাৰ অৰুণাচল পাহাৰ লাই মেকুৰী ধুনীয়া লাগিছে ন ইয়াৰ জোনাই মানে অৰুণাচল অসম সীমা মানে ন ইয়াৰ পৰা গ'লে পাছিঘাট পাই যাম পোনে পোনে গ'লে পাছিঘাট পাই যাম আহি আছে ক'বা অনলি আধা ঘণ্টা বাহিৰ জোনাই আচ্ছা আচ্ছা এয়া পবা অৰণ্য আৰম্ভ হৈছে ন এই জোনাই এৰিয়া একদম ইয়াৰ পৰা গৈ একদম অৰুণাচল লাগি আছে ন সুন্দৰ পৰিৱেশ আমাৰ কাজিৰঙাৰ দৰে ইমান দ দেই এই এৰিয়াবোৰ বৰ পানী নাই ইয়াত কি সৰু নদী এখন দেখোন পবা অৰণ্য পবা অৰণ্য আৰম্ভ ব্ৰহ্মপুত্ৰ না এই পবা অৰণ্যৰ চেণ্টাৰ ফৰেষ্ট পবা অৰণ্য এই কিমান সুন্দৰ পৰিৱেশ এই পৰিৱেশ আপোনালোকে চাওক এই পবা অৰণ্যৰ মহত্ব
কাষত ব্ৰহ্মপুত্ৰ নৈ আৰু এয়া হাবি আৰু এয়া ৱাও ইয়াত ধুনীয়া ঘৰ ন টকৌপাত আমাৰে ন আমি বহি আছো যেতিয়া আমাৰ ইয়াৰ পাৰ কুকুৰসমূহ পোহপাল দি ৰাখিছে ইয়াত তিনিটা কুকুৰ এই পৰিৱেশ আপোনালোকে দেখি আছে এই পৰিৱেশ হৈছে একদম চিধা মানে সোঁ চাইডৰ পৰা লোহিত আহিছে আৰু বাওঁ চাইডৰ পৰা চিয়াং আহিছে এই ঠাইতে দুয়ো নদী মিলি ব্ৰহ্মপুত্ৰ নাম লৈছে হয়নে ভাই মানে লাইকাং দদিয়া আৰু ইফালে তিনচুকীয়া আছে আৰু আগত কবু চাপৰি আছে এইখিনি পাই কবু চাপৰি মানে ইয়াতে আমাৰ কবু চাপৰি এটা আছে ইয়াত ওচৰতে আচ্ছা 3 মাইলৰ আগত আৰু ইফালে লাইকা দদিয়া আৰু মানে তিনিচুকীয়া আচ্ছা ইয়াতে মানে ব্ৰহ্মপুত্ৰৰ নামটো ইয়াৰ পৰাই লৈছে ন ইয়াৰ পৰা এই ব্ৰহ্মপুত্ৰ বুলি তাৰপিছত তাৰ পৰা চিয়াং বুলি একো নাহে তাৰ পৰা লোহিত বুলি মানে দুটা নদী মানে অৰুণাচলৰ পৰা আহি আছে আচ্ছা আৰু নিজে মানে তাত যেতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম তাত কোনেও নিজে মই এজন সেই ভাৱটো কিন্তু এৰিব লাগিব আমি মানে সেই কমাণ্ডাৰজনৰ আমি পিছতহে যাম মানে আৰু তেওঁ যি ক'ব এইমতে চলিম মানে কাৰণ অৰণ্যৰ কথা মানে অৰণ্যৰ ভিতৰত হয়তো এইখিনিতো ক'ৰবাত হাত থাকিব পাৰে মানে আৰু এই অৰণ্যত যিবিলাক মানুহে কাম কৰি আছে তেওঁলোক এই অৰণ্যটোত কি আছে ক'ত কেনেকৈ যাব লাগে মানে তেওঁলোক ভালকৈ জানে বজাৰ সমাৰ হ'লে মানুহে তাত চিনি পাব যে এই আমেৰিকাৰ পৰা আহিছে এৰিয়াৰ পৰা আহিছে ইয়াততো আমাক তেওঁলোকে আমিহে দেখি পোৱা নাই কিন্তু তেওঁলোকে হাবিৰ ভিতৰৰ পৰা মনে মনে চব চাই থাকিব পাৰে মানে সেইকাৰণে এই জাৰ্ণিটো একদম ইজি নহয় মানে এনেই ধেমালি ধুনীয়া লাগিছে নদী দেখিছে খুব ধুনীয়া কিন্তু এইটো আমাৰ বাসস্থান নহয় মানে এইটো ইয়াত ক'ত পোক পতংগ সাপ জীৱ জন্তু এইবিলাকৰহে বাসস্থান মানে সাপে কুটিলেতো আমাৰ ডাঙৰ সমস্যা আহি যাব ইমান ফুটি কৰি গৈছিলে সাপে কুটিলে এণ্টিভেনামৰ সমস্যা আহিব গতিকে এইটো আমাৰ কাৰণে বিপদসংকুল মানে খুব ভাবিব লগা মানে গতিকে কোনেও অৰণ্য দেখি পেলাই চবে অলপ মন ফুটি হ'ব পাৰে এই কথা আমি অৰণ্যৰ ভিতৰত পাতিম ইয়াত আমাৰ যি ট্ৰেকিং কৰিব লগা আছে ট্ৰেকিঙৰ নিয়মাৱলী আমাৰ চেম্পবা ৰেইন ফৰেষ্টৰ প্ৰেচিডেণ্ট আহিছে আমাৰ প্ৰতিদিন কাকতৰ সাংবাদিক আহিছে তেওঁ এই অৰণ্যৰ সৈতে বহু বছৰ ধৰি প্ৰায় 20 বছৰ ধৰি তেওঁ ইয়াত সম্পৰ্ক থকা সেইকাৰণে মই বিশেষকৈ মাতিছোঁ আৰু মই মাতিছোঁ 2 বজাত আমাৰ ইয়াত উভতি অহাৰ পিছত ভাত খাই আমাৰ কণ্টেক্ট মিটিং হ'ব বকংচালেক কলেজৰ প্ৰিন্সিপাল আহিব তেওঁ মোক নিশ্চিত প্ৰদান কৰিছে সায়েন্স কলেজৰ প্ৰিন্সিপালে আহিবও পাৰে নাহিবও পাৰে কৈছে তাৰপিছত কিছুমান সাংবাদিক আহিব মানে তেওঁলোকে 2 বজাত আমাৰ মিটিঙত সহযোগ কৰিব গতিকে আমি আজি এই প্ৰগ্ৰেমটো ঠিক ইয়াত আমি 1-1.5 বজাত ওলাই আহিব লাগে কেইটা বাজিলে 11টা আৰু মানে কথা বেছি হুলস্থুল কৰি ক'ব নালাগে আমাৰ কথা কোৱাৰ কাৰণে যেন ভিতৰত থকা জীৱ জন্তু আমনি নাপায় হাতী খেতি আহিলে গমেই নাপায় হাতী কাষত থাকিব গছৰ পাত এটা পৰিলেও লৰচৰ মানে যি হ'ব শব্দ সেই লৰচৰ সেই শব্দ নহয় ইমান হাতী একদম চুপচাপ থাকিব মানে যেতিয়া খেদিব ধুমুহা বেগেৰে আহিব মানে নাপাব মানে সেইকাৰণে হাতীটো আমি নিৰ্ণয় কৰিব পাৰোঁ একমাত্ৰ কিহেৰে গোন্ধ মানে তাৰ পৰা ওলাই আহোঁতে আমাৰ জিভা শুকাই আহিব
গৈ পায়ে মানে ভাত সেই খাব লাগে তুমি মোৰ লগত গৈছা আগত পানী নলে পানী বটল এটা লৈ লওক পানী চবেই আৰু আমি কিবা কৰিম ইয়াৰ আমি অকণমান কথা পাতিম আৰু বিশেষকৈ আমি পবা বনাঞ্চলখন এতিয়াতো দেখিছে অকণমান গৰাখহনীয়া বা বিভিন্ন সমস্যা আছে বা জীৱ জন্তু আমি কমকৈ দেখি পাওঁ কিন্তু এটা সময়ত যিটো এতিয়া অভয়াৰণ্য ঘোষণা হ'ব তাৰপিছত সুৰক্ষা ব্যৱস্থা হ'লে আকৌ পশু পক্ষীকেইটা আকৌ ওলাই আহিব অকণমান চোৰাং চিকাৰ বা মানুহৰ ইয়াত অহা যোৱা থকাৰ কাৰণে অকণমান কিবা হয় আৰু আমি বহুত এই ভিতৰলৈকে আমি নাযাওঁ আজি বেছি ভিতৰলৈকে বয়সস্থ মানুহ আছে আৰু সেইটোকে আমি বেছি এই 8 কিলোমিটাৰ বা 7-8 কিলোমিটাৰমান ভিতৰত এইবাৰ 3-4 কিলোমিটাৰ সোমাই গৈ আকৌ ঘূৰি আহোঁতে 7 কিলোমিটাৰ এনেকৈ এনেকৈ কৰিলে ভাল হ'ব ইতিমধ্যে গ্ৰুপ ডিছকাছ কৰিছোঁ এতিয়া আমি যাম অৰণ্যৰ ভিতৰত এতিয়া পবা অৰণ্যৰ মাজত আমি যাম ইয়াত টীম আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সতীৰ্থসকল সকলোকে দেখিছে একেলগে অনাগত দিনৰ অসমীয়া জাতিৰ আৰু অসমৰ ভৱিষ্যত গঢ়ি ধৰোঁতা আৰু এয়া আজি অৰণ্য বুটলি অনুষ্ঠানত তেখেতলোক একেলগে আহিছে পবা অৰণ্যত